জানো যে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে সদায় ঘূৰি থাকে। নিজৰ অক্ষত এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লাগে। এইদৰে পৃথিৱীয়ে ঘূৰি থকাৰ সময়ত যিটো অংশ সূৰ্যৰ মুখামুখি হয় তাত পোহৰ থাকে, অৰ্থাৎ তাত দিন হয়। আৰু যিটো অংশ সূৰ্যৰ বিপৰীত ফালে থাকে তাত আন্ধাৰ বা ৰাতি হয়। পৃথিৱীয়ে এনেকৈ ঘূৰি থকাৰ কাৰণেই ৰাতিপুৱাই, দুপৰীয়া হয়, সূৰ্য অস্ত হয় আৰু ৰাতি হয়। যদি আমি ভৌগোলিক ফালৰ পৰা চাওঁ, আমেৰিকা আমাৰ ভাৰতবৰ্ষৰ প্ৰায় বিপৰীত দিশত অৱস্থিত। সেয়েহে ভাৰতত যেতিয়া দিন হয় সেই সময়ত আমেৰিকাত ৰাতি হয়। অৰ্থাৎ ভাৰতবৰ্ষ সেই সময়ত সূৰ্যৰ দিশত থাকে আৰু আমেৰিকা সেই সময়ত সূৰ্যৰ বিপৰীত ফালে থাকে। তোমালোকে ইয়াত এটা টৰ্চ লাইট দেখিছা। ইয়াক সূৰ্য বুলি ভাবি লোৱা আৰু গোলকটো হৈছে পৃথিৱী। টৰ্চৰ লাইটৰ পোহৰ পৰা অংশখিনিত দিন হৈছে আৰু বিপৰীত ফালে আন্ধাৰ পৰা অংশখিনিত ৰাতি হৈছে।